নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা নগাঁও জিলা ভিত্তিত জাতীয় বিদ্যালয়ৰ বৃত্তি পৰীক্ষা 2022-23 আয়োজন। আজি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি নিৰ্দেশনাৰ আদৰত পৰিচালিত নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা নগাঁও জিলা ভিত্তিত জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষা 2022-23 বৰ্ষৰ অনুষ্ঠিত কৰা হয়। আজি নগাঁও জিলাৰ 4টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা বৃত্তি পৰীক্ষাত নগাঁও জিলাৰ 38খন জাতীয় বিদ্যালয়ৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ 426 গৰাকী পৰীক্ষাৰ্থীৰ মেধা বাছনি পৰীক্ষাত অৱতীৰ্ণ হয় বুলি জানিবলৈ দিয়ে সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক শফিকুল ইছলামে। পৰীক্ষা কেন্দ্ৰসমূহৰ দায়িত্বত অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ তত্বাৱধানত পৰিচালিত হয় বুলি আমাক জানিবলৈ দিয়ে। মাহবুবুৰ ৰহমানে মডাৰ্ণ জাতীয় বিদ্যালয়, গিৰিশ চন্দ্ৰ বৰুৱাই সতীৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় বটদ্ৰৱা, শফিকুল ইছলামে হাজী ফাত্তাহ একাডেমী কচুৱা আৰু আব্দুল আৱালে লতানী চাপৰি জাতীয় বিদ্যালয় সামগ্ৰী কেন্দ্ৰৰ পৰিচালক হিচাপে উপস্থিত থাকি পৰীক্ষাসমূহ আজি পৰিচালিত কৰে। আজি অনুষ্ঠিত এনে পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত মেধাৱী জ্ঞান পোহৰলৈ আনিব পাৰিব বুলি অভিভাৱকে আলোচনা কৰা পৰিলক্ষিত হয়। পৰীক্ষাৰ প্ৰশ্ন প্ৰস্তুত কৰাৰে পৰা আৰম্ভ কৰি পৰীক্ষা সম্বন্ধীয় যাৱতীয় কাম কাজ নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ হৈ পৰীক্ষা নিয়ন্ত্ৰণ কৰে ক্ৰমে দিলীপ বৰা আৰু সুনীল বৰাই। আমাৰ লতানী চাপৰি জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা আৰু ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ কাৰণে মই কামনা কৰিলোঁ।